বিভিন্ন অথৰাইজড অফিচাৰ 17টা সমষ্টিৰ পৰা তেওঁলোক প্ৰেজেণ্ট আছিলে আমি বিতংভাৱে আলোচনা কৰিছোঁ আৰু ইলেকশ্যনটো সুচাৰুৰূপে এৰাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰিবৰ কাৰণে যি প্ৰয়াস কৰিব লাগে বা যি প্ৰিকশ্যনছ ল'ব লাগে সেইটো আমি আলোচনা কৰি সিদ্ধান্ত লৈছোঁ যে আমি যিমান পাৰোঁ সিমান এফৰ্ট কৰি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰাবৰ কাৰণে আমি ৰেডি হৈ থাকিম আপোনালোক জানে যে ইলেকশ্যনটো অহা মাহত হ'ব লাগে যিয়নো কি যোৱাবাৰ ইলেকশ্যনটো জুন মাহত হৈছিল 17 জুন কাউন্সিল 3 জুলাই ফৰ্ম হৈছিল চ' 3 জুলাই আগতে কাউন্সিলটো ৰিকনষ্টিটিউট কৰিব লাগে সেইকাৰণে ইলেকশ্যনটো কৰি ৰিজাল্ট ডিক্লেয়াৰ কৰা সময়টো জুন মাহত কৰিব লাগিব চ' সেইকাৰণে ইলেকশ্যনটো এই সময়ে হ'ব এতিয়া আমি ইলেকশ্যন নটিফিকেশ্যন হোৱা নাই সেইকাৰণে মই ক'ব নোৱাৰোঁ আমি গোটেই ফিডবেকটো লৈছোঁ DC কাৰ্বি আংলং আৰু বোকাজান পৰা আৰু মই হামৰেঞ্জো গৈছিলোঁ হামৰেঞ্জ DCৰ কথাটো শুনিছোঁ ইয়াৰ পিছত আমি কমিশ্যনত বিবেচনা কৰি আমি তাৰিখটো নিৰ্ধাৰিত কৰিম